Hello, hi guys. মানে মোৰ অহম বাহিৰাজ গুলজাৰ চাই আছে আপোনালোকে গুলজাৰ ফ্ৰম আসাম ব্লগ। আজি আমি ক'ত গৈ আছো কিয় গৈ আছো আপোনালোকে চাই থাকক। আমি গৈ আছো আজি কাবাডী খেলিবৰ কাৰণে জালুকটি মৰিগাঁও ডিষ্ট্ৰিক্ট। আপোনালোকে সবে দোৱা কৰিব আমি জিকিব পাৰোঁ। বঢ়িয়া জিকি আহিবানে? আজি নগাঁও জিকিব। ঐ নগাঁও জিকিবনে নাই? বহি আছে আমি গৈ আছোঁ আজি মৰিগাঁও খেল চাবলৈ। আপোনালোক আহক আমাৰ লগত আৰু আমাৰ লগত আছে দুজন বৃদ্ধ মানুহ, তেওঁৰ লগত কথা পাতোঁ বলক। আপোনালোকে ক'ত গৈ আছে? জালুকটি কিয়? খেল চাবৰ কাৰণে। অঁ, আপোনালোকে টিম লৈ গৈ আছে নেকি? ফুল টিম লৈ গৈ আছো। আজি জিকিব যে আশা আছে? জিকিব নগাঁও। নগাঁও নগাঁও মানে আমাৰ ৰাঙলো আৰু ৰাঙলো। অঁ, মানে আশা আছে? আশা আছে জিকিব। ভাল খেলিব? ভাল খেলিব। অঁ, আচ্ছা আচ্ছা। এনে ভাল খেলেনে? একদম বঢ়িয়া। নমস্কাৰ। অঁ, আপোনালোকে ক'ত গৈ আছে আজি? আমি জালুকটি গৈ আছোঁ। কিয়? তাত কাবাডী মেটচ আছে, আমি খেলিব গৈ আছোঁ। আচ্ছা, আমাৰ ফুল টিম লৈ গৈ আছোঁ আমি। অঁ, তো তাত খেলিব গৈ আছোঁ। তুমিও খেলা মানে? আমিও খেলোঁ। আচ্ছা আচ্ছা। আমি খেলোঁ মানে যিহেতু কাবাডী মেটচ বুলি ক'লে অকলে খেলিব নোৱাৰি, গতিকে আমাৰ মানে টিম আছে। অসমৰ বাহিৰৰ টিম আহিব নেকি? আহিব আহিব। আহিব তো ভাল খেলিব সিহঁতে। ভাল খেলিব। আজি প্ৰায় এক ডেৰ মাহ আগৰ পৰা আমি এই আজিৰ যিটো খেল সেইটোৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ যে আজিৰ গেমটো খেলিম। তাত মানে শুনামতে প্ৰাইজ এবভ 40,000 ফাৰ্ষ্ট প্ৰাইজ। তোমালোকৰ টিমটোৰ নাম কি? ৰাঙলো আঞ্চলিক। ৰাঙলো আঞ্চলিক। ৰাঙলো আঞ্চলিক। দাদা আপোনাৰ নামটো? মোৰ নামটো আব্দুল কৰিম। জোৰকৈ কওক। আব্দুল কৰিম। আচ্ছা, থেংক ইউ। আপুনি টিমৰ কি হয়? কোচ? মই টিমৰ কোচ হওঁ। ৰাঙলো আঞ্চলিক টিমৰ এয়া কাবাডী প্লেয়াৰে ডান্স মাৰি আছে, মানে আজি জিকিব। এয়া আমি খেল আহি পালোঁ মৰিগাঁও জালুকটি। এয়া আমাৰ মোৰ ফ্ৰেণ্ড, কিবা এটা ক'ব? যিটো কাৰণে আহিছোঁ এইটো খেলত যাব লাগে। আমি খেল আমি জিকিবই লাগিব, হয়নে নহয়? ঠিক আছে। ইয়াছিনুল কি কোৱা, খেল জিকিবানে নাই? ইনশাআল্লাহ খেল জিকিম। থেংক ইউ। আশালৈ আহিছোঁ খেল জিকিম। ঠিক আছে, আমি গৈ থাকোঁ। এইয়া চোৱা খেল দেখা যায়, অলপ পিছতে খেল পাই যাম আমি। এই আগত এই আমি গৈ আছোঁ, খোজকাঢ়িছোঁ, গাড়ী থৈ খোজকাঢ়ি গৈ আছোঁ। চাওক, ইয়াত ৰূপালী জয়ন্তী উপলক্ষে অল আছাম প্ৰাইজ মানি কাবাডী গেম পাতিছে। কিমান ধুনীয়াকৈ সজাইছে চাওক। চোৱা কিমান ধুনীয়া লাগিছে। কি মজা লাগিছে। এনেকুৱা খেল মানে কি আমি চোৱা নাই, আজি যেনেকুৱা ভাল লাগিছে। বহুত মজাকৈ বনাইছে আজি খেলটো। মাজৰ চিনাৰীটো চোৱাচোন, বহুত ধুনীয়াকৈ কি মস্তি লাগিছে ন? মস্তি মানে ইয়াৰ পৰা আৰু ইয়াৰ আৰু মজা যে দিছে, বহুত দূৰত দূৰত আছে দোকানবিলাক, ভাল লাগিছে। এই আছে, তামোল এটা খাব চাৰিও লাগিব, চাইডে দোকান আছে, চাৰিও চাইডে। তামোল খাব লাগে। এইটো হয় মঞ্চ। আৰু এইটো হ'ল কাবাডী খেলৰ মঞ্চ। অলপ পিছত আমি খেল চাম আৰু ইয়াত আগতে কাবাডী খেলৰ বজাৰখন চাই আহোঁ বলক। জালুকটি খেলৰ বজাৰ এইটো চাওক, খেলত হৈছে এইটো বজাৰ। কেপ কিনিব বোলে আহা। কোনে? এয়া চাওক, চাৰিও চাইডে আছে। ডাঙৰ এটা দিয়ক, ভাল চাই কালাৰ। তই চিআৰপি হ'লে তো আমি ভয় খাই যাম। কেনেকুৱা লাগে চাওঁ? খাতৰা। অ' মজা। 70 টকা দি ভাল লাগিছে, বহুত সস্তা। ইয়াত আহিব আপোনালোকে। জালুকটি আহি যাওক আপোনালোক। অঁ, জালুকটি আহিলে বহুত সস্তা সস্তা বস্তু পাব, একদম মাংনা। হয় নে নহয় দাদা? বহুত কম দামত বিক্ৰী কৰে ন? অঁ, আপোনাৰ এই দোকানটো কি জালুকটি বজাৰত? অঁ, আৰু জালুকটি বজাৰত আহিলে এই দাদাৰ দোকানটোৰ নাম কি? হা হা আমিৰ ষ্ট'ৰ। আমিৰ ষ্ট'ৰত আহিলে আপোনালোকে সস্তা মাল পাই যাব। এয়া 70 টকাত ল'লোঁ মাত্ৰ, 70। পইচা দিয়া। আপোনালোকে এটা কাম বেয়া কৰিলে নহয়। এয়া টাইগাৰ আৰু হৰিণা একেলগে থৈ দিছে। যদি খাই দিয়ে, যদি খাই দিয়ে আকৌ ভোক লাগিলে নে কিবা খুৱাইছে নে নাই? আকৌ খুৱাইছে ন? কি খুৱালে? মাংস খুৱালে। মই শুনিছোঁ বাঘে বোলে গা খায়। নাই বৰষুণ নাই, সেইকাৰণে গা খোৱা নাই নেকি? মই শুনা মতে আৰু বাঘে গা খায়।
এইটো মানে ডাইৰেক্ট মাংস খোৱা আছে মাংস কৈ আছে ন কিহৰ মাংস এইটো গৰু ছাগলী খাচী যি বাপৰে ইমান ধেমালি কৰিলোঁ ইয়াত আহি পেলাই আপোনালোকে বেয়া নাপাব এই আমাৰ দাদা তিনিজন আছে তিনিজনে বহুত ভাল দোকানী ঠিক আছে এই বজাৰখন এৰিলোঁ আমাৰ বজাৰ কৰা শেষ এতিয়া আমি মঞ্চত যাওঁ তাত অসমৰ জাতীয় সংগীত গাব বলক আমি তাত গৈ অসমৰ জাতীয় সংগীত গাওঁ বলক খেল আৰম্ভ হৈ আছে এতিয়া আমি গৈ খেলে অকণ চাওঁ কেনেকুৱা লাগে অমৰজনী যুৱক সংঘ সমিতি জগৰীয়া নহওঁ আমি বাৰে বাৰে কৈ আছো আমাৰ যিসমূহ লাইটৰ ৱেৰ আছে ৱেৰবিলাকৰ পৰা দূৰত যাব গোল্ডেন টিম নাইকিয়া হৈ গৈছে গোল্ডেন গ্ৰুপটো আমি দেখিব পোৱা নাই অমৰজনী খেল চোৱা শেষ হ'ল এতিয়া আমি যামগৈ খেল চাই চাই ৰাতি পুৱাই দিলোঁ এতিয়া টাইম হৈ গ'ল প্ৰায় ৰাতি 3:45 আৰু এই ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যাতে আপডেট কৰা ভিডিঅ'বোৰ পাই থাকে জয় আই অসম